ইমান ইজি নহয় অভাৰ থিংকাৰ হিচাপে জীয়াই থকাটো। মই যেতিয়া কোনো এটা কথা নাভাবিম বুলি ভাবোঁ তেতিয়া সেই কথাটো মই বেছিকৈ ভাবোঁ, নাভাবিম বুলি ভবা কথাটোৱে মই বেছিকৈ ভাবোঁ, আৰু ভাবাৰ পিছত মই আকৌ ভাবোঁ মই এইটো কথা নাভাবিম বুলি ভাবিছিলোঁ, মই আকৌ কেলৈ ভাবিছোঁ, এই কথাটোকে মই ভাবি ভাবি দিন ৰাত পাৰ কৰি দিওঁ, আৰু মই এনেকৈয়ে গৈ আছোঁ মোৰ জীৱনটো। আচলতে এই ধৰক এই যিমান গৰম পৰিছে, অহা বছৰলৈকে আৰু যদি বেছিকৈ গৰম পৰে, পৃথিৱীত মানুহ জীয়াই থাকিব নোৱাৰে, কি হ'ব তেতিয়া পৃথিৱীখনত কোন থাকিব? গছ গছনি নাথাকিলে, মানুহ নাথাকিলে কি হ'ব? এই মানুহখিনি একেবাৰতে মৰি যাবনে? এনেকুৱা আৰু বহুত কথা মই ভাবোঁ, আৰু যি এনেকুৱা হৈছে যে মোৰ ভাবি ভাবি মোৰ ৰাতি টোপনি নোহোৱা হৈছে, আৰু দিনতো মই মানে যেতিয়াই কিবা কাম বন নকৰাকৈ থাকোঁ মই ভাবিয়ে থাকোঁ, আৰু মই যেতিয়া ভাবোঁ এই ভাবাটো মোৰ এক ধৰণৰ বেমাৰ বুলি, তেতিয়া মই আকৌ ভাবোঁ এইটো সঁচা হয় জানো, মোৰ এইটো বেমাৰ হয় জানো? আচলতে মই চবৰ কথাই ভাবোঁ, নিজৰ কথা ভাবোঁ, লোকৰ কথা ভাবোঁ, আহে পাহে থকা মানুহৰ কথা ভাবোঁ, গছ বৃক্ষ তৰু লতা যিমান আছে জীৱ জন্তু চবৰ কথা ভাবোঁ। ভাবোঁতে 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 দিনটো মোৰ গুচি যায়, আৰু মই তেতিয়া ভাবোঁ মই ইমানকৈ কেলৈ ভাবোঁ। আৰু এনেকুৱা হয়নে আপোনালোকৰো বাৰু মোৰ নিচিনাকৈ নাভাবিবলগীয়া কথাটো ভাবি ভাবি দিন ৰাতি পাৰ কৰি আকৌ আপুনি নিজে ভাবিছে মই কেলৈ ভাবোঁ? হয়নে এনেকুৱা মোৰ নিচিনা, নে মোৰ অকলে এনেকুৱা? মই এজনীয়ে আছোঁ এনেকুৱা অভাৰ থিংকাৰ। খুৰীহঁতৰ ছাগলীজনী প্ৰেগনেণ্ট হৈ আছে, এতিয়া সেইজনীয়ে 2টা পোৱালি দিব নে 3টা? আচলতে 2টাতকৈ 3টা দিয়াই ভাল, কাৰণ সিহঁতৰ ল'ৰাটোৱেও বাইক কিনিম বুলি কৈ আছে বহুত দিনৰ পৰা, আৰু 3টামান হ'লেতো ভালেই হ'ব, বিক্ৰী কৰিলে পইচা কেইটামান সৰহকৈ পাব। আকৌ যদি খাচী হয় তেতিয়া আৰু ভাল কথা। 3টাই হ'ব লাগে। আৰু এই যে আমাৰ সুনিতা উইলিয়ামছ স্পেচত ফচি গ'ল, এই কথাটো বৰ ডাঙৰ কথা হ'ল নহয়। ঘৰৰ মানুহখিনি বাৰু বহুত চিন্তাত আছে চাগে ন? থাকিবইতো, কেতিয়া আকৌ ঘূৰি আহে। আৰু এটা কথা, এই নাচা নিচিনা ইমান ডাঙৰ প্ৰতিষ্ঠানটোৱে এনেকুৱা ভুল কৰিব লাগেনে? এই বিজুতি ঘটা স্পেচ শ্বাটল এটা পঠিয়াব লাগেনে? ভালকৈ বনাই পেলাই পঠিয়াব লাগিছিলে। এইটো দেখোন ড্ৰাম্প হয়, ইয়াত মই ক'ত দেখিছোঁ বাৰু? এইটো দেখোন সেই যে শ্ৰীদেৱীৰ গানটোত যে বজায়, দফিলে ৱালে দফিলে বজা। এনেকাইতো হয়। শ্ৰীদেৱী ইমান সোনকালে ঢুকাই থাকিলে ন, ইমান এজনী ভাল এক্ট্ৰেছ, ইণ্ডিয়াৰ ফিমেল ছুপাৰষ্টাৰ, খুব সোনকালে ঢুকালে। আচলতে মানুহৰ জীৱনটো এনেকুৱা, কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। ইমান ডাঙৰ এজনী অভিনেত্ৰী বাথৰুমত পিছল খাই ঢুকাই থাকিলে। খুব মৰ্মান্তিক ঘটনাটো হৈছিলে। তেখেতৰ ছোৱালী 2জনী আছেতো, এজনীৰ নাম কি জাহ্নৱী, আৰু এজনীৰ নামটো কি আছিলে খুশী। আৰে ভাই, নামটো যদি মই পাহৰি যাওঁ মই সিহঁতৰ কথা ভাবিম কেনেকৈ? নামটোতো মই মনত ৰাখিবই লাগিব, ভাবিবলৈ অন্ততঃ